নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনালোঁ। বন্ধুসকল আজি এটা নতুন অগতানুগতিক ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে স্বাস্থ্য সম্পৰ্কীয় কোনো কথা নাপাব আৰু নাপাব কোনো ফাৰ্মিঙৰ টিপছ। আজি আপোনালোকে নিশ্চয় জানে আমি সকলো এতিয়া লকডাউনত আছোঁ, ঘৰতে আছোঁ। ঘৰতে থাকি আমি এইকেইটা দিন কি ধৰণে পাৰ কৰিছোঁ বা আজি মই আপোনালোকক আজিৰ দিনটোত মই কেনেধৰণে পাৰ কৰিছোঁ সেই বিষয়ে আপোনালোকক জনাম। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। আজি মোৰ লগত আছে মোৰ ভাইটি এজন আছে, মোৰ ভাইটিজনৰ সৈতে মই কি ধৰণে দিনবোৰ পাৰ কৰিছোঁ, আমি একেলগে থাকি কেনেধৰণে দিনবোৰ পাৰ কৰিছোঁ আপোনালোকক জনাম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব। বন্ধুসকল, এইকেইদিন আমি খুব গান শুনিছোঁ, আমাৰ ছবি আঁকিছোঁ, এই ধৰণৰ কাম আমি ঘৰতে কৰি আছোঁ, কিতাপ পঢ়িছোঁ। মোৰ ভাইটিজনৰ কথা মই আপোনালোকক কৈছিলোঁ, মোৰ ভাইটিজনে খুব সুন্দৰ ছবি আঁকে, গীতো গায়। আজি আপোনালোকক সেই ভাইটিৰ লগত আপোনালোকক চিনাকি কৰাই দিম। ভাইটিয়ে দুই এটা গান শুনাব আপোনালোকক, তেওঁনো কি কি কৰিছে বা আমি কি ধৰণে সময়বোৰ পাৰ কৰিছোঁ আপোনালোকক দেখাম। এনেও মনবিলাক এইকেইদিন আমাৰ খুব ষ্ট্ৰেছত আছোঁ, আমি মনবিলাক হতাশাগ্ৰস্ততাত আমি ভুগি আছোঁ। গতিকে এইবোৰৰ পৰা মুক্তি পাবৰ বাবে আমি নিশ্চয় গানটো এটা মহৌষধ বুলি ক'ব পাৰি। গতিকে মোৰ ভাইটিজনক মই পোনে পোনে চিনাকি কৰাই দিছোঁ, তেওঁনো কি কৰি আছে আমি চাওঁ আহকচোন বাৰু। নমস্কাৰ, মই মৃগাংক। এইকেইদিন চাৰিবেৰ মাজত আবদ্ধ হৈ আছো, যিহেতু তুমি কি ছবি আঁকি আছা ন? হয়, ছবি আঁকি আছো। আমি দৰ্শকসকলক কি আঁকিছে আমি দেখাবলৈ আমি চেষ্টা কৰিছোঁ। বহু নহ'ব পাৰে, বহুত দিন অঁকা নাই, তথাপি চিনি পাইছে চাগে দৰ্শকসকলে, নিশ্চয় কাক আঁকিছে ধৰিব পাৰিছে চাগৈ। এজন ভগৱান মোৰ সংগীত জগতৰ, গতিকে তেওঁকে চেষ্টা কৰিছো। সম্পূৰ্ণ হোৱা নাই, বাকী আছে। ভাল হৈছে, ভাল হৈছে, খুব সুন্দৰ হৈছে বাৰু। চাইছো আৰু এখন দেখিছো, এইখন ফটো ভাল লাগিছে বাৰু। এইখন এনেই মোৰ কাল্পনিক হয়, এনেই আঁকিছো। কাল্পনিক মানে ঠিক কাল্পনিকো নহয়, মোৰ ফ্ৰেণ্ডেই হয়। তাইক আঁকিছিলো, তাই কৈ থকা দেখি আঁকি দিলো বাৰু। মৃগাংক, তুমি ছবি আঁকা, গানো গোৱা, আমাৰ দৰ্শকসকলক আজি তুমি দুই এটা গানৰ প্ৰতি শুনোৱা। এই সময়ত নিশ্চয় ভাল পাব গান শুনি পেলাই। ঠিক আছে, মোৰ নিজৰ গীত এটি শুনাইছো। কেইবাটাও গীত কৰিছো এইবছৰ, কিন্তু তোমালোকে পাইছা নে নাজানো, হয়তো মই গাই দিছো বাৰু। ৰবীন দাই লিখিছিল, কংকনে কংকনে মিউজিকখিনি কংকনে কৰিছিল, গোটেই এৰেঞ্জমেণ্ট তাৰ, আৰু ৰেক্সাই কৰিছিল অৰিজিনেল মিউজিকটো। কংকনে ডাবিং লৈছে, মই গাই দিছো অকণমান। মই হলো উজনিৰে ল'ৰা, আহিছো শিৱসাগৰৰ পৰা, কাজিৰঙা পাৰে হৈ তোমালে আছো ৰৈ, কাজিৰঙা পাৰে হৈ তোমালে আছো ৰৈ, দিবলৈ মনৰে বতৰা, মৰম জান কতেনো গৈ আছা, মই হলো উজনিৰে ল'ৰা। ইনষ্ট্ৰুমেণ্ট একো হাতত নাই, খালি খালি পাব, তথাপিও গাই দিছো। ধন্যবাদ। আপোনালোকে নিশ্চয় ভাল পাইছে গীতটো। এই তাৎক্ষণিকভাৱে কোনো ইনষ্ট্ৰুমেণ্ট নোহোৱাকৈ তেওঁ গীতটো গাইছে মোৰ ভাইটিয়ে। আমি এনেধৰণে গীত শুনিছোঁ, আৰু দুই এটা গীত আমি আপোনালোকক গাবলৈ আমি তাক অনুৰোধ কৰিম ভাইটি। গতিকে মৃগাংক, তুমি জুবিন গাৰ্গৰ গীত নিশ্চয় গোৱা, আমাৰ দৰ্শকসকলে ভাল পাব। জুবিন দাৰৰ দুই এটা গান তুমি গুণগুণাই দিয়াচোন, ভাল পাব দৰ্শকসকলে। নিশ্চয়, যাৰ পৰা অনুপ্ৰেৰণা পাইছো, যাক গীত শুনি গান গাব শিকিছো, গান গোৱাৰ চেষ্টা কৰি আছো, সেইজনে হৈছে জুবিন গাৰ্গ। তেওঁ এটি গীত গাইছো। ফুল ফুলিছে বসন্তৰ, তুমি জানমণি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাছো তোমাক অন্তৰৰ, গুণ গুণকৈ ভোমোৰা ফুলে ফুলে পৰিছে, থোপা থোপে নাহৰ তগৰ ডাল ভৰি ফুলিছে, অ জানমণি তুমি মোৰ কামনা বাসনা, তুমি মোৰ জীৱনৰ ভৰসা, তুমি মোৰ জীৱন লগৰী। বিহুৱে গাই দিছো, যিহেতু বা বিহু পাতিব নোৱাৰিম, ঘৰতে পাতিব লাগিব। খুব সুন্দৰ, খুব সুন্দৰ, ভাল লাগিছে। বিহু গীত গাইছা, দুই এটা আধুনিক গীতো অকণমান গাই শুনোৱা। আৰু কি ভাল পোৱা তুমি নিজে, মানে জুবিন গাৰ্গৰ কোনটো গীত তোমাৰ বেছি ভাল লাগে, সেই গীতটো অকণমান গুণগুণাই। জুবিন দাৰ ভাল লগা বুলি ক'বলৈ গ'লেতো সকলোখিনি গীতেই ভাল লাগে, তথাপিও গাই দিছো মোৰ ভাল লগা গীত এটি, নতুন গীত, মনৰে কল্পনা। মোৰ মনৰে কল্পনা যেইটো কাহুৱাদা, মোৰ প্ৰেমৰে থাপনা, তুলসী হুৱাদা, অভিনৱ মৰমেৰে
বিয়াকুল কৰা না মোৰ মনৰে কল্পনা জেতুকা হোৱাৰা। ধন্যবাদ। বন্ধুসকল, কেনে পাইছে আপোনালোকে গীতবোৰ শুনি? নিশ্চয় ভাল পাইছে। আমি এই ধৰণেৰে গীত শুনিছোঁ, ছবি আঁকিছে, আমি এনেধৰণে সময়বোৰ পাৰ কৰিছোঁ। আপোনালোকে কেনেকৈ সময়বোৰ পাৰ কৰিছে আমাক জনাব, কমেণ্টত জনাব। আৰু গীতবোৰ যদি আপোনালোকৰ ভাল লাগিছে, দুই এটা গীত তেওঁ ইতিমধ্যে বাণীবদ্ধও কৰিছে, দুই এটা গীত, আমি সেই গীতবোৰৰ লিংক আমি ডেছক্ৰিপশ্যনত দিম। যদি আপোনালোকৰ ভাল লাগে আপোনালোকে শুনিব গীতবোৰ। এনেধৰণে আমি সময়বিলাক পাৰ কৰিছোঁ। মৃগাংক, আৰু কিবা ক'বা নেকি আমাৰ দৰ্শকসকলক? কিবা ক'বলৈ আছে? এটাই, এইখিনি সময়ত সকলো ঘৰত থাকক, সুস্থ থাকক, ওলাই নাযাব কোনো ক'তো, চৰকাৰ নিয়ম মানি চলক, আৰু সকলো সুস্থ থাকক। আগতীয়াকৈ ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু সকলোৱে মোৰ গানকেইটা শ্বেয়াৰ কৰিব, চাব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আমি দৰ্শকসকল কেনে পালে আপোনালোকে আজিৰ ভিডিঅ'টো জনাব। মই কৈছিলোঁৱে প্ৰথমতে যে আমি আজি অগতানুগতিক ভিডিঅ' এটা কৰিছোঁ। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। শেষত আপোনালোকক এটাই অনুৰোধ কৰোঁ যে এইকেইটা দিন আপোনালোক ঘৰত থাকক, আতংকগ্ৰস্ত হৈ নাথাকিব, এই ধৰণেৰে সময়বোৰ পাৰ কৰক। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। যদি আমাৰ চেনেল এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।